শব্দ ভাণ্ডাৰ সম্পৰ্কে আলোচনা পুংখানুপুংখ বিৱৰণ ৰূপ গঠন ৰূপতত্ত্বমূলক আলোচনা এই গোটেইবোৰৰ জৰিয়তে এটা ভাষাৰ আকৃতিগত অধ্যয়ন কৰা হয় আৰু এইসমূহ অধ্যয়ন কৰাৰ পিছত কি হয় যে ই আচলতে ভাষা পৰিয়ালসমূহক পৰিয়ালভুক্ত কৰে এই বিভাজনে ভাষাসমূহ পৰিয়ালভুক্ত কৰে সেইকাৰণে এই ভাষা বিজ্ঞানৰ বৰ্গীকৰণৰ এই আলোচনাটোক আকৃতিমূলক বৰ্গীকৰণক কি কৰা হয় যে বিজ্ঞানসন্মত অধ্যয়ন বুলি কোৱা হয় পৃথিৱীৰ ভাষাসমূহ পৰিয়ালভুক্ত কৰিবলৈ গৈ পণ্ডিতসকলে কেইবাটাও ভাষা পৰিয়ালৰ কথা আলোচনা কৰিছে এতিয়া আমি জানো ইণ্ডো ইউৰোপীয় ভাষা পৰিয়াল চীন তিব্বতীয় ভাষা পৰিয়াল অষ্ট্ৰো এছীয় ভাষা পৰিয়াল দ্ৰাবিড়ীয় ভাষা পৰিয়াল ছেমিঅ'হেমীয় ভাষা পৰিয়াল বাল্টোস্লাভীয় ভাষা পৰিয়াল আদি ভাষা পৰিয়ালৰ কথা আমি এইখিনিতে উল্লেখ কৰিব পাৰোঁ এতিয়া ইয়াৰে আকৃতিমূলকৰ দুটা ভাগ আছে অযোগাত্মক আৰু যোগাত্মক এতিয়া এই যোগাত্মক কি আকৃতিমূলক বৰ্গীকৰণত কিছুমান ভাষাৰ পৃথিৱীৰ কিছুমান ভাষাৰ শব্দ বা ধাতুৰ লগত প্ৰাকৃতি প্ৰত্যয় আদি যোগ কৰিব পাৰি তেনেদৰে প্ৰত্যয় বিভক্তি আদি চিহ্ন যোগ কৰাৰ ফলত শব্দ বা ধাতুসমূহৰ অৰ্থ আৰু ৰূপৰ পৰিৱৰ্তন ঘটে উদাহৰণস্বৰূপে অসমীয়া ভাষাত পূৰ্বসৰ্গ পৰসৰ্গ যুগত শব্দ সাধন কৰা হয় আৰু বিভক্তিৰ যুগত শব্দ বা ধাতুৰ ৰূপ সাধন কৰিব পাৰি যেনে প্ৰ উপসৰ্গৰ লগত কাৰ যোগ কৰি আমি প্ৰকাৰ পৰা জয় পৰাজয় পৰিষ্কাৰ পৰিষ্কাৰ প্ৰতিষ্ঠান প্ৰতিষ্ঠান নিৰোগ আদি উপসৰ্গ আনহাতে অনি অনা অলিয়া আদি পৰসৰ্গ ইছ ইল ইব আদি ধাতুৰ প্ৰত্যয় লগাই ভাষাৰ অৰ্থ আৰু ৰূপৰ পৰিৱৰ্তন সাধন কৰা হয় এনেদৰে প্ৰত্যয় বিভক্তি আদি যোগ কৰি ৰূপ কৰিব পৰা ভাষাসমূহক যোগাত্মক বা প্ৰৰূপাকাত্মক ভাষা বুলিব পাৰি অৰ্থাৎ কি ক'লে যে আমি এটা কথা মন কৰিব লাগিব যে যিবোৰ ভাষাত আচলতে এই ধৰণৰ উপসৰ্গ বা পৰসৰ্গ সংযোগ নতুন শব্দ সৃষ্টি হৈছে বা প্ৰত্যয় বিভক্তি যোগ কৰি একোটা ৰূপ বা আকৃতি কৰিব পৰা হৈছে সেইবোৰকে আচলতে কি কৰা হৈছে যোগাত্মক ভাষা বুলি আচলতে উল্লেখ কৰা হৈছে এতিয়া অযোগাত্মক কোনখিনি যে যিবোৰ ভাষাত আকৃতি প্ৰাকৃতি আদি পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰি যোগ কৰিব নোৱাৰি সেইবোৰ আচলতে অযোগাত্মক ভাষা বুলি কোৱা হৈছে আৰু এই ভাষাসমূহত সুৰৰ বিশেষ গুৰুত্বপূৰ্ণ প্ৰাধান্য আছে অৰ্থাৎ টন এক অক্ষৰযুক্ত একোটা শব্দই সুৰ অনুযায়ী ভিন ভিন অৰ্থ প্ৰকাশ কৰিব পাৰে সুৰৰ ভিত্তিত এনে ভাষাবিলাকত একোটা শব্দই উচ্চাৰণভেদে 10টা পৰ্যন্ত অৰ্থ নিৰ্দেশ কৰিব পাৰে চীনা ভাষা থাই ভাষা আদি ভাষাসমূহ প্ৰধানকৈ সুৰৰ আধাৰত গঢ় লৈ উঠিছে আৰু ইহঁতক অযোগাত্মক বা অৰূপকাত্মক ভাষা হিচাপে চিহ্নিত কৰিব পাৰি আকৌ যোগাত্মক ভাষাসমূহক সুকীয়া লক্ষণৰ ভিত্তিত তিনিটা ভাগত ভাগ কৰা হৈছে প্ৰথমটো হৈছে প্ৰশ্লিষ্ট দ্বিতীয়টো হৈছে অশ্লিষ্ট আৰু তৃতীয়টো হৈছে শ্লিষ্ট ইয়াৰে যিটো প্ৰশ্লিষ্ট ভাষা এই প্ৰশ্লিষ্ট ভাষাবিলাকত কেইবাটাও শব্দ লগ কৰি এটা সুকীয়া শব্দ সৃষ্টি কৰা হয় এই ভাষাবিলাকৰ মূল বৈশিষ্ট্য হৈছে যে বাক্য শব্দত প্ৰকাশ কৰা কোনো এটা শব্দাংশ লোপ কৰি শব্দবিলাকৰ এটা সমষ্টি তৈয়াৰ কৰা এনেধৰণৰ ভাষাবিলাক প্ৰধানভাৱে দুয়োখন আমেৰিকাতে পোৱা যায় একেটা শব্দতে পৰিস্থিতিৰ সমুদায় অৰ্থ প্ৰকাশ কৰাৰ কাৰণে ইয়াক হলোফ্ৰেষ্টিক লেংগুৱেজ বুলিও কোৱা হয় অৰ্থাৎ কি কোৱা হ'ল যে বাক্য শব্দত প্ৰকাশ কৰা যে অৰ্থটো আচলতে এটা শব্দত নহয় এটা বাক্যযুক্ত এটা শব্দ থাকে সেই শব্দত প্ৰকাশ কৰা হয় আৰু কোনো এটা শব্দৰ বা বাক্যৰ শব্দাংশ লোপ কৰি তাৰ অৰ্থ বা শব্দবিলাকৰ সমষ্টি তৈয়াৰ কৰা হয় সেইকাৰণে এই ভাষাবোৰ ক'ত বিশেষকৈ আমি দেখিবলৈ পাওঁ যে দুয়োখন আমেৰিকাতে অৰ্থাৎ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা দুয়োখন আমেৰিকাতে ইয়াৰ প্ৰচলন আছে এতিয়া সেইকাৰণে একেটা শব্দতে পৰিস্থিতিৰ সমুদায় অৰ্থ যেতিয়া প্ৰকাশ কৰিব পাৰে সেইকাৰণে ইয়াক হলোফ্ৰেষ্টিক লেংগুৱেজ বুলিও কোৱা হয় এতিয়া প্ৰশ্লিষ্ট ভাষাবিলাকৰো আংশিক আৰু পূৰ্ণ দুটা ভাগত ভাগ কৰিব পাৰি এই প্ৰশ্লিষ্ট ভাষাত কৰ্তা কৰ্ম ক্ৰিয়া সকলো এক হৈ এটা শব্দত পৰিণত হয় কিন্তু কিছুমান প্ৰশ্লিষ্ট ভাষাই সুকীয়া বৈশিষ্ট্যৰে এটা সুকীয়া শব্দ তৈয়াৰ কৰি বাক্য সাজে পৃথিৱীৰ বাস্ক ভাষা এই ক্ষেত্ৰত উল্লেখযোগ্য মানে আমি এটা কথা মন কৰিব লাগিব যে কিছুমান প্ৰশ্লিষ্ট ভাষাই সুকীয়া বৈশিষ্ট্য আছে আৰু সেই সুকীয়া বৈশিষ্ট্য কি কৰে শব্দ তৈয়াৰ কৰে আৰু বাক্য সাজে উদাহৰণস্বৰূপে বাস্ক ভাষাটো আমি মন কৰিব লাগিব এই অশ্লিষ্ট যি ভাষা আছে পৃথিৱীৰ অধিকাংশ ঠাইতে বিয়পি আছে আৰু এই ভাষাবোৰত
শব্দবোৰ এটাৰ পিছত আনটোকৈ বহি যায়। প্ৰশ্লিষ্ট ভাষাসমূহৰ পৰা ইয়াক দুটা কাৰণত পৃথক কৰিব পাৰি। প্ৰথমটো হ'ল ইয়াত শব্দবিলাক সুকীয়া আৰু ই সুকীয়াকৈ ব্যৱহাৰৰ উপযোগী হয়। দ্বিতীয়তে হৈছে সকলোবোৰ শব্দ লগ হৈ ইয়াত এটা বাক্যত প্ৰয়োগ নহয়। তুৰ্কী ভাষাত এই লক্ষণ পোৱা যায়। এই ভাষাবোৰ ব্যাকৰণৰ দিশৰ পৰা শিথিল। অশ্লিষ্ট ভাষাবিলাকক ইয়াৰ বৈশিষ্ট্যৰ আধাৰত চাৰিটা ভাগত ভগাব পাৰি। সেইকেইটা হৈছে পূৰ্ব যোগাত্মক, অন্তঃযোগাত্মক, পূৰ্বান্ত যোগাত্মক আৰু আনটো হৈছে আংশিক যোগাত্মক। এতিয়া পূৰ্ব যোগাত্মক ভাষাসমূহৰ ভিতৰত আফ্ৰিকাৰ ভাষাবোৰ উল্লেখযোগ্য আৰু এই ভাষাবিলাক বান্টু পৰিয়ালৰ অন্তৰ্গত। অন্তঃযোগাত্মক ভাষাবিলাক পৃথিৱীৰ বৃহৎ অঞ্চলত প্ৰচলিত। ইয়াৰ প্ৰধান তিনিটা পৰিয়াল আছে, ইউৰাল, আলটাই আৰু দ্ৰাবিড়ীয়। এই দ্ৰাবিড়ীয় পৰিয়ালৰ ভাষাই ভাৰতীয় আৰ্য ভাষাক প্ৰভাৱিত কৰিছে। দ্ৰাবিড় পৰিয়ালৰ কানাড়া ভাষাৰ লগত সংস্কৃতৰ ওচৰ সম্পৰ্ক এটা আমি দেখিবলৈ পাওঁ। পূৰ্বান্ত যোগাত্মক যিবোৰ ভাষা আছে সেইসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰ দ্বীপপুঞ্জৰ পৰা ভাৰত মহাসাগৰ আৰু তাৰ পৰা মাডাগাস্কাৰলৈকে সম্পূৰ্ণ এলেকা বিস্তৃত হৈ আছে। ইয়াৰে মালয় যিবিলাক ভাষা আছে তাত আচলতে আমি পূৰ্ব প্ৰত্যয়, মধ্য প্ৰত্যয় আৰু অন্তঃপ্ৰত্যয়ৰ মুকলি প্ৰয়োগ ঘটা দেখিবলৈ পাওঁ। এই ভাষাবিলাকৰ যিটো বাক্য বিন্যাস আৰু দ্বিৰূক্তি হৈছে সেইবোৰ আচলতে এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে আমি মন কৰিব পাৰোঁ। আংশিক যোগাত্মক ভাষাসমূহৰ ভিতৰত যিবোৰ পলিনেছীয় ভাষা আছে সেই পলিনেছীয় ভাষাসমূহ বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰ পিছত মন কৰিবলগীয়া বিশেষত্ব এটা হৈছে যে শ্লিষ্ট ভাষাৰ ক্ষেত্ৰত যে এইবিলাক অন্তৰ্মুখী আৰু বহিমুখী হ'ব পাৰে। অন্তৰ্মুখী শ্লিষ্ট যিবোৰ ভাষা আছে ইয়াত বাক্য বিন্যাসৰ সময়ত শব্দটোৰ মাজত থকা স্বৰবৰ্ণ এটাই পৃথক কৰে। ইয়াত ধাতুটো তিনিটা ব্যঞ্জন বৰ্ণৰে গঠিত আৰু শব্দটোৰ যি উচ্চাৰণ আৰু ব্যাকৰণৰ সম্পৰ্ক বুজাবৰ বাবে স্বৰবৰ্ণৰ প্ৰয়োজন হয়। শব্দগত উপাদানবিলাক ব্যঞ্জনৰ মাজত থাকে আৰু ব্যাকৰণৰ যিবোৰ উপাদান সেইবোৰ স্বৰবৰ্ণৰ মাজত থাকে, যেনে কটল।